নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছোঁ আমাৰ এটা ভিডিঅ' আছিলে আৰু তোমালোকে চাই আছা বৰবৰাবৰ ইউটিউব চেনেল হাজাৰ ৰাস্তা বয় আৰু মই কৰিলোঁ আজি 60, গুণগুণে কৰিলে 80। গুণগুণ বৰা চাইছে 80 কৰিলে, তাই 80 কৰিলে আৰু আজি প্ৰশ্ন পত্ৰখন মই সমাধান কৰিম চাব। গুণগুণে কি কৰিলে মই প্ৰশ্ন এখন ওলাই দিছোঁ। আজি প্ৰশ্ন এখন এইখন গুণগুণে ক'ব আজি কি কৰিলোঁ দেই। গুণগুণ বাই ক'ব এইখন প্ৰশ্ন কাকত একদম সহজ প্ৰশ্ন আহিছে দেই। মইতো 100 কমি আছিলোঁ কিন্তু মই ভাবিলোঁ মই নকওঁ কাৰণ মোক ষ্টেণ্ড কৰিলে মানুহ বোলে তাই সেইকাৰণে নকৰিলোঁ। প্ৰতিদিনে সঁচাই পেপাৰখন আহে কিন্তু মই নকওঁ কাৰণ ষ্টেণ্ড কৰিলে গোটেইখন দাঙিবই এনেই মানুহখিনি ডাঙৰ গোটেই মানুহে বেছিকৈ গুণগুণে পৰীক্ষা যি ভাল গৈছে পুৰা হাঁহি চাইছে নে? হাঁহি ভাল লাগিছে। ভিডিঅ'টো একে ৰাতি পাব 12টা বজাত। গুণগুণ বাই পুৰা হাঁহিছে কাৰণ আজি পৰীক্ষা ভাল হৈছে তাই। কাৰণ এনেই ইবোৰ যদি কৈছে 80 আজি কৈছে 19 কি 90 90 কৈছে গুণগুণ বৰাই হাঁহি কাৰণ আজি হাঁহি বহুত উঠিছে আজি।